ঘৰখন আৰু গাঁওখন যথেষ্ট পৰিৱৰ্তনটো হৈছে, কিন্তু বানে যেনেকৈ বিধ্বস্ত কৰি পেলাইছে, এতিয়া আচলতে সেই আমি যিটো ৰূপ দেখি গৈছিলোঁ গাঁওখনৰ, আৰু যেনেকৈ আমি ঘৰখন এতিয়াও বুকুৰ মাজত যেনেকৈ কঢ়িয়াই লৈ ফুৰোঁ, সেই ঘৰখনটো সম্পূৰ্ণৰূপেই সলনি হৈ গ'ল, গোটেই ধ্বংস কৰি দিলে বানে। তথাপি আশা কৰিছোঁ খুব সোনকালে আকৌ প্ৰত্যেকজন মানুহ নিজৰ নিজৰ ঘৰলৈ ঘূৰি যাব পৰা হওক, ঘৰবিলাক আকৌ আগৰ নিচিনা হওক, আৰু এনেকুৱা দিন যাতে কেতিয়াও নাহে, সেয়াই আশা কৰিছোঁ। আৰু যথেষ্ট পৰিৱৰ্তন হৈছে। আমি শ্বুটিং যেতিয়া কৰি আছিলোঁ তেতিয়া ইয়াতে এখন যিখন দলং আছিলে, এতিয়াও আছে দলংখন, তেতিয়া কাঠৰ দলং আছিলে, এতিয়া সেই দলংখন পকী হৈছে। কিন্তু যিমানেই পৰিৱৰ্তন নহওক, মানুহখিনি একেই আছে। আবেগিক হৈ পৰিছে, যিহেতু নিজৰ মাতৃ ঘৰলৈ আপুনি অহা যেন লাগিছে আজি আপোনাৰ বেয়া অৱস্থাত। হয়, অকল এইখন গাঁও বুলিয়ে নহয়, আচলতে তিনিওখন জিলাতে যেনেকৈ বানে তছনছ কৰি পেলালে, তাৰ পাছত আহিছোঁ আৰু আমি চেষ্টা কৰিছোঁ আচলতে আমি ব্যক্তিগতভাৱেও আৰু আমাৰ পৰিয়ালৰ ফালৰ পৰা আৰু CMB ফাউণ্ডেশ্যনৰ ফালৰ পৰা আমি যিমানখিনি পাৰোঁ প্ৰত্যেকৰে মাজতে থাকিবৰ কাৰণে চেষ্টা কৰিছোঁ। যদিও সদায় ইয়াত থকাটো সম্ভৱপৰ হৈ উঠা নাই, কিন্তু আমাৰ মানুহে অহৰ্নিশে ইয়াত কাম কৰি আছে। আমি কেইবাটাও ঘৰ সাজি উলিয়াইছোঁ ইতিমধ্যে, আৰু সাধ্যানুসাৰী যিমানখিনি পাৰোঁ আমি চেষ্টা কৰি যাম।